হে প্ৰভু, আজিৰ দিনটো যাতে ভালকৈ যায় আৰু ভাল ভাল কাষ্টমাৰ কেইটামান আহে আৰু প্ৰভু। আচ্ছা, তোমাৰ প্ৰব্লেমটো কি কোৱাচোন বাৰু? ছাৰ, মই গাঁৱলীয়া মানুহ, ভালকৈ কথা ক'ব নাজানো। মই আপোনাক চিধা চিধিকৈ কৈছোঁ ছাৰ, মোৰ হাগা বহুত টান হৈছে, বিৰাট কষ্ট পাইছোঁ ছাৰ। অঁ, তুমি ভীমকল খাইছিলা নেকি বাৰু? নাই ছাৰ, ভীমকল চিমকল একো খোৱা নাই। কি কাৰণে হৈছে মই ধৰিব পৰা নাই। অঁ, বাৰু বাৰু। এইকেইটা ঔষধ লোৱা। এইকেইটা ঔষধ তুমি সদায় আহাৰ খোৱাৰ পিছত এবাৰকৈ খাবা, ভাল হৈ যাব, যোৱা। এতিয়া আহিছোঁ ছাৰ। ঐ, ৰ'বা ৰ'বা ৰ'বা, মোৰ ফিজটো দি যোৱা আকৌ। অঁ ছাৰ, পাহৰিছিলে। কিমান দিব লাগিব ছাৰ? 500 টকা হ'ল, দিয়া। এয়া লওক ছাৰ। এতিয়া আহিছোঁ ছাৰ। অঁ, যোৱা যোৱা। কেনে যে মানুহ কিছুমান আহে কেনে যে মানুহ কিছুমান আহে আৰু দেই, বা বাৰু নেক্সট কোন আছা, আহি যোৱা। আচ্ছা, তোমাৰ নামটো কোৱা। ছাৰ, মোৰ নাম লালুৱা। লালুৱা, বহা বহা। এতিয়া তোমাৰ কি হৈছে প্ৰব্লেমটো মোক কোৱাচোন বাৰু। ছাৰ, মোৰ কি হৈছে একো নাজানো। খালি ভাত খোৱাৰ পিছত মোৰ ভোক নালাগে আৰু খোৱাৰ পাছত টোপনি যায়। পানী খালে পিয়াহ নালাগে। মই মহা বিপাঙত পৰি গৈছোঁ ছাৰ। লেট্ৰিন কৰাৰ পিছতো পায়খানা নালাগে। অ' ই বেটা মেণ্টেল, ই মোকো মেণ্টেল কৰিব আহিছে। ইয়াক সোনকালে পঠিয়াব লাগিব। আচ্ছা, এইকেইটা টেবলেট লোৱা আৰু এইকেইটা তুমি এইটো চোৱা, এইটো তুমি শোৱাৰ পিছত খাবা আৰু এইটো তুমি সাৰ পোৱাৰ আগে আগে খাবা। ধ্যান ৰাখিবা কিন্তু, মই যেনেকৈ কৈছোঁ তেনেকৈ খাব লাগিব। হ'ব ছাৰ। হে প্ৰভু, এয়া তুমি কি কৰিছা? কেনে মেণ্টেল কিছুমানক তুমি মোৰ ওচৰলৈ আনি দিছা, হে প্ৰভু। আচ্ছা, নেক্সট কোন আছে, আহি যোৱা। ছাৰ, সোমাব পাৰোঁনে? সোমাই আহিলা দেখোন, এতিয়াহে সুধিছা। বহা বহা। আচ্ছা, তোমাৰ প্ৰব্লেমটো কোৱাচোন। ছাৰ, প্ৰব্লেমটো মোৰ নহয় ছাৰ। তেনেহ'লে কাৰ? ছাৰ, প্ৰব্লেমটো হৈছে মোৰ ৱাইফৰ। মানে তাই টোপনি যোৱাৰ পিছত বৰকৈ নাকৰ পৰা শব্দ হয়। মই শুব নোৱাৰা হৈ গৈছোঁ ছাৰ। আচ্ছা আচ্ছা আচ্ছা, এইকেইটা টেবলেট লোৱা তুমি। এইকেইটা টেবলেট তুমি সদায় ৰাতি আহাৰ খোৱাৰ পিছত এবাৰকৈ খাবা। ছাৰ, প্ৰব্লেমটো মোৰ নহয়, মোৰ ৱাইফৰহে। মই কিয় আকৌ টেবলেট খাম? ধেৎ বেঙাটো, তুমি বুজা নাই। এইকেইটা খোৱাৰ পিছত তোমাৰ নাকৰ পৰা শব্দ আহিব, তেতিয়া তুমিও বঢ়িয়াকৈ শুব পাৰিবা। বুজি পাইছা এতিয়া?